নমস্কাৰ অষ্টম মানৰ মৰমৰ ছাত্ৰ ছাত্ৰীসকল আজি সমাজ বিজ্ঞানৰ পাঠ নং 15 আলোচনাৰ বাবে তোমালোকৰ মাজলৈ এই ভিডিঅটো আগবঢ়াইছো। পাঠটি হ'ল সাম্ৰাজ্যবাদ আৰু অসম। দেখা যায় যে আহোম ৰজাসকলৰ গৃহকন্দলৰ বাবে লাহে লাহে ইষ্ট ইণ্ডিয়া কোম্পানীয়ে অসমত থিতাপি ল'বলৈ সুবিধা লাভ কৰিলে। তাৰ বাবে আহোম ৰজাসকলৰ ভিতৰচোৰা কিছুমান বিদ্ৰোহ কিছুমান আক্ৰমণৰ সুযোগ লৈ ইংৰাজসকলে তেওঁলোকৰ মাজত সোমাই পৰিবলৈ সুবিধা পালে। এতিয়া প্ৰথমতে আহিছিল যে মোৱামৰীয়া প্ৰথম বিদ্ৰোহ। এই বিদ্ৰোহ আহোম ৰজা সেই সময়ত আছিলে লক্ষ্মী সিংহ। তেওঁ কি কৰিলে যে দাহ কৰা নিয়ম কৰিলে আৰু আহোমৰ দেওধাই পদ্ধতিৰ ঠাইত পূজা অৰ্চনা কৰাৰ প্ৰথা তেওঁ আৰম্ভ কৰিলে। তেওঁ ৰাজসভাত কীৰ্তিচন্দ্ৰ বৰবৰুৱা বুলি এজন বিষয়াই তেওঁ গুৰু শাক্তপন্থী আছিল আৰু তেওঁ সুবিধা বুজি মোৱামৰীয়াসকলৰ গুৰু মোৱামৰীয়া মহন্ত ৰাজসভাত অপমান কৰিলে। সেই অপমানৰ প্ৰতিশোধ ল'বৰ কাৰণে মোৱামৰীয়াসকলে বিদ্ৰোহ ঘোষণা কৰিলে। যুদ্ধ নহয়, ছাত্ৰ ছাত্ৰীসকল মনত ৰাখিবা, এই বিদ্ৰোহে কৰিলে। এই বিদ্ৰোহ প্ৰথম অৱস্থাত ৰজাৰ পক্ষ পৰাজয় বৰণ কৰিছিল যদিও শেষৰ ফাললৈ মোৱামৰীয়াসকল পৰাজয় হয়, ৰজা পক্ষ জয়ী হয়। সেই যুদ্ধৰ পাছতেই লক্ষ্মী সিংহৰ মৃত্যু হয় আৰু মোৱামৰীয়া প্ৰথম বিদ্ৰোহৰ সমাপ্ত হয়। তাৰপিছতে মোৱামৰীয়াসকলে প্ৰথম বিদ্ৰোহত হাৰ মানিলে হয়, কিন্তু তেওঁলোকে অহৰহ প্ৰচেষ্টা চলাই থাকিলে যে ইয়াৰ প্ৰতিশোধ ল'বলৈ। আৰু সেই সুবিধাটো কেতিয়া পালে? 1782 খ্ৰীষ্টাব্দত। 1782 খ্ৰীষ্টাব্দত কি হ'ল যে তেওঁলোকে যেতিয়া গড়গাঁও আক্ৰমণ কৰিলে, আক্ৰমণ কৰাৰ লগে লগে ৰজা গৌৰীনাথ সিংহ পলাই গুচি যায়। কলৈ যায়? ৰংপুৰলৈ গুচি যায়। ফলস্বৰূপে মোৱামৰীয়াসকলক বাধা দিবৰ কাৰণে ঘনশ্যাম বৰবৰুৱাই যথেষ্ট চেষ্টা কৰিলে যদিও তেওঁ মৃত্যু হয় আৰু লগে লগে তেওঁ পুতেক পূৰ্ণানন্দ বুঢ়াগোহাঁয়ে অপ্ৰাণ চেষ্টা কৰি মোৱামৰীয়াসকলৰ বিদ্ৰোহ দমন কৰে আৰু এনেদৰে দ্বিতীয় বিদ্ৰোহৰ সমাপ্তি হয়। তাৰপিছতে 1786 খ্ৰীষ্টাব্দত 1786 খ্ৰীষ্টাব্দত পুনৰ মোৱামৰীয়াসকলে বিদ্ৰোহ ঘোষণা কৰে। গৌৰীনাথ সিংহ সেই সময়ৰ ৰজা, তেওঁ ভয়ত গুৱাহাটীলৈ পলাই গুচি গ'ল। তাৰপিছতে পূৰ্ণানন্দই মোৱামৰীয়াসকলৰ বিদ্ৰোহে যুঁজ দি তেওঁ তিষ্ঠিব নোৱাৰি যোৰহাটলৈ ৰাজধানী লৈ আনে। অন্যহাতেদি গৌৰীনাথ সিংহই আকৌ ইংৰাজসকলৰ সহায় বিচাৰি লৰ্ড কৰ্ণৱালিছৰ সহায় ভিক্ষা কৰে। লৰ্ড কৰ্ণৱালিছে এই কথাত যথেষ্ট আনন্দিত হ'ল, কাৰণ সেই সময়ত অসমৰ যি প্ৰাকৃতিক সম্পদ, যি কৃষিভূমি, সেই সম্পৰ্কে তেওঁলোকৰ যথেষ্ট আগ্ৰহ আছিলে বা অসমলৈ অহাৰ তেওঁলোকৰ সুযোগ পোৱা তেওঁলোকে সপোন দেখিছিল আৰু সেই সুযোগ তেওঁলোকে গ্ৰহণ কৰি 1792 খ্ৰীষ্টাব্দত কেপ্টেইন ৱেলছক অসমলৈ কিছু সৈন্য দি মোৱামৰীয়া বিদ্ৰোহ দমনৰ কাৰণে পঠাই দিয়ে। এই মোৱামৰীয়াসকলক তেওঁলোকে ইংৰাজ সৈন্যৰ জৰিয়তে তেওঁলোকে দমন কৰিলে আৰু 1796 খ্ৰীষ্টাব্দত তেওঁ স্বদেশলৈ প্ৰত্যাৱৰ্তন কৰে আৰু এইদৰে মোৱামৰীয়াসকলৰ প্ৰথম দ্বিতীয় আৰু তৃতীয় বিদ্ৰোহৰ সমাপ্তি হয়। ইয়াৰ পাছতে বিখ্যাত
মানৰ অসম আক্ৰমণ। এই মানৰ অসম আক্ৰমণ কিয় কোনে কেনেকৈ সংগঠিত কৰিছিল তাক আমি ইয়াৰ পিছতে চাওঁ। মৰমৰ ছাত্ৰ ছাত্ৰীসকল, আমি এতিয়া চাওঁ যে সাম্ৰাজ্যবাদ আৰু অসমৰ ক্ষেত্ৰত মোৱামৰীয়াৰ পাছতে মানসকলৰ প্ৰথম, দ্বিতীয় আৰু তৃতীয় আক্ৰমণ সংগঠিত হৈছিল। এই মানসকলৰ আগমন আহোম ৰজাসকলৰ দুৰ্বলতাৰে অন্য এক স্বৰূপ। উদাহৰণস্বৰূপে বদনচন্দ্ৰ বৰফুকন আৰু পুৰ্ণানন্দ বুঢ়াগোহাঁইৰ মাজত তেওঁলোকৰ বিষয়বাদ লৈ অন্তৰ্দ্বন্দ্ব চলিছিল। বদনচন্দ্ৰ বৰফুকনে পুৰ্ণানন্দ বুঢ়াগোহাঁইক ষড়যন্ত্ৰ কৰি মৃত্যুবৰণৰ বাবে তেওঁ ষড়যন্ত্ৰ কৰিছিল আৰু সেই ষড়যন্ত্ৰৰ কথা পুৰ্ণানন্দ বুঢ়াগোহাঁইয়ে গম পালে আৰু পাই তেওঁ কি কৰিলে, পৰ্বতীয়া বৰফুকনক বদনচন্দ্ৰ বৰফুকনক ধৰি আনিবৰ কাৰণে পঠায়। বদনচন্দ্ৰ বৰফুকনে সেই কথা গম পাই তেওঁ পলাই গুচি যায়, গৈ ইংৰাজ ইষ্ট ইণ্ডিয়া কোম্পানীৰ সহায় বিচাৰে। কিন্তু ইষ্ট ইণ্ডিয়া কোম্পানীয়ে বদনচন্দ্ৰ বৰফুকনক সহায় কৰিবলৈ সন্মত নহয়। তেওঁ লগে লগে ব্ৰহ্মদেশলৈ গ'ল আৰু সেই ব্ৰহ্মদেশৰ পৰা বডৌপায়াত তেওঁলোকে মানসকলে পঠায় আৰু তেওঁ সহযোগতে আহি অসম আক্ৰমণ কৰে আৰু আক্ৰমণ কৰি তেওঁলোক জয়ী হয় আৰু লগে লগে পুৰ্ণানন্দ বুঢ়াগোহাঁইৰ তাৰ সেই যুদ্ধত মৃত্যু হয় আৰু পুত্ৰ ৰুচিনাথ বুঢ়াগোহাঁয়ে গুৱাহাটীলৈ পলাই যায়। মানসকলে চন্দ্ৰকান্ত সিংহক সিংহাসনত বহুৱায় আৰু বদনচন্দ্ৰ বৰফুকনক বুঢ়াগোহাঁই পদত অধিষ্ঠিত কৰি তেওঁলোক প্ৰত্যাৱৰ্তন কৰে। এয়া আছিল মানৰ প্ৰথম আক্ৰমণ। দ্বিতীয় আক্ৰমণত কি হল, যেতিয়া বদনচন্দ্ৰ বৰফুকন বুঢ়াগোহাঁই পদবীত অধিষ্ঠিত হল, তেওঁ লাহে লাহে কি হল, অত্যাচাৰী হল আৰু কিছুমান দুষ্কাৰ্যত তেওঁ লিপ্ত হল। সেইবাবে ৰাজমাও নুমলীয়ে ৰূপসিং সুবেদাৰক হতুৱাই বদনচন্দ্ৰ বৰফুকনক হত্যা কৰোৱায়। তাৰ পিছতে চন্দ্ৰকান্ত সিংহই ৰুচিনাথক বুঢ়াগোহাঁই পদৰ বাবে মাতে। কিন্তু ৰুচিনাথ বুঢ়াগোহাঁয়ে ইয়াৰ ভিতৰত কিবা ষড়যন্ত্ৰ আছে বুলি অনুমান কৰি তেওঁ কি কৰিলে, তেওঁ অহাৰ পৰিৱৰ্তে এদল সৈন্যহে আক্ৰমণ কৰিবৰ কাৰণে পঠাই দিলে। পঠাই দিয়াৰ লগে লগে ৰুচিনাথ আহি যোৰহাট সহজেই দখল কৰিলে আৰু পুৰন্দৰ সিংহক আহোম সিংহাসনত বহুৱাই সেই তাৰ বিপৰীতে ব্ৰহ্ম ৰজা বডৌপায়াই আলুমিংগী নামৰ এজন সেনাপতিৰ সহযোগত কিছু সৈন্য দি অসম আক্ৰমণ কৰিবৰ কাৰণে পঠায়। পুৰন্দৰ সিংহ আৰু ৰুচিনাথ সিংহ গুৱাহাটীলৈ পলাই যায়। তাৰপিছতে চন্দ্ৰকান্ত সিংহক পুনৰ মানসকলে সিংহাসনত অধিষ্ঠিত কৰে। সেয়া আছিল মানৰ দ্বিতীয় আক্ৰমণ। এতিয়া আহোঁ মানৰ তৃতীয় আক্ৰমণ। ইতিমধ্যে আমি কি পালো যে চন্দ্ৰকান্ত সিংহ আহোম সিংহাসনত অধিষ্ঠিত হল, কিন্তু তেওঁ নামমাত্ৰ ৰজা হিচাপে থাকি মানৰ মিংগি মাহা তিলুৱা তেওঁহে আচলতে গোটেই কাম কাজখিনি পৰিচালনা কৰিছিল। লাহে লাহে চন্দ্ৰকান্ত সিংহ মানসকলৰ বা মিংগি মাহা তিলুৱাৰ বিপক্ষে তেওঁ থিয় দিলে। তেওঁ লাহে লাহে গম পালে যে মানসকলৰ উদ্দেশ্য বেলেগ। সেইবাবে তেওঁ কি কৰিলে, ব্ৰহ্মদেশৰ পৰা অসমলৈ অহা যিটো বাট, সেই বাটটো বন্ধ কৰাৰ যোজা কৰিলে। সেই যোজা কৰাৰ কথা মানসকলে গম পালে আৰু গম পাই কি কৰিলে, ব্যাগীদোৱা নামৰ এজন সেনাপতিৰ তত্বাৱধানত দ্বিতীয়বাৰ তেওঁলোকে অসম আক্ৰমণ কৰিবলৈ আহিলে আৰু সেই আক্ৰমণত সম্পূৰ্ণৰূপে আহোম ৰাজ্য পৰাজয় বৰণ কৰে বা অসমীয়াসকল পৰাজয় বৰণ কৰে আৰু চন্দ্ৰকান্ত সিংহ ৰংপুৰত বন্দী কৰে। আৰু লাহে লাহে কি হল, অসমৰ প্ৰায় দুঠাই মানৰ হাতলৈ গুচি যায়। এয়া আছিলে
দ্বিতীয় আক্ৰমণৰ ফলত প্ৰায় অসম মানৰ হাতলৈ গৈছিল প্ৰথম অৱস্থাত ব্ৰিটিছ ইষ্ট ইণ্ডিয়া কোম্পানীয়ে অসমৰ ৰাজনীতিত হস্তক্ষেপ কৰা নাছিল কিন্তু তেওঁলোকে লক্ষ্য কৰিছিল যে ব্ৰহ্মদেশৰ এই মানুহসকলৰ যি সম্প্ৰসাৰণবাদী যি ব্যৱস্থা এই ব্যৱস্থাৰ বাবে ইংৰাজসকলে তেওঁলোকৰ বিপক্ষে থিয় হ'ল আৰু চন্দ্ৰকান্ত আৰু পুৰন্দৰ সিংহক ইংৰাজে সহায় কৰিবলৈ তেওঁলোকক ৰক্ষণাবেক্ষণ দিবলৈ আৰম্ভ কৰিলে আৰু সেই কথাটোত মানুহসকল অসন্তুষ্ট হ'ল ইংৰাজসকলৰ বিৰুদ্ধে তেওঁলোকে অসন্তুষ্ট হোৱাৰ কাৰণে 1824 খ্ৰীষ্টাব্দত 1824 খ্ৰীষ্টাব্দত লৰ্ড আমহাষ্টে ব্ৰহ্মদেশৰ বিৰুদ্ধে যুদ্ধ ঘোষণা কৰাত মানুহসকল সেই যুদ্ধত পৰাজয় বৰণ কৰে আৰু 1826 খ্ৰীষ্টাব্দৰ 24 ফেব্ৰুৱাৰীত কি হয় এখন চুক্তি হয় যাক কোৱা হৈছে ইয়াণ্ডাবু সন্ধি এখন বিখ্যাত এখন সন্ধি যাৰ জৰিয়তে কি হৈছে ইংৰাজসকল সম্পূৰ্ণৰূপে অসমত ৰাজত্ব কৰিবলৈ সুবিধা পায় ইয়াত দুটা কি হৈছিল চুক্তি হৈছিল এটা হ'ল যে মানুহসকলে তেওঁলোকৰ যুদ্ধৰ সম্পূৰ্ণ ক্ষতিপূৰণ দিব লাগিব আৰু আৰকান টেনাচিৰিম এইবিলাক তেওঁলোকে ইংৰাজক এৰি দিব লাগিব দ্বিতীয়তে অসম কাছাৰ এৰি দিয়াৰ উপৰিও ভৱিষ্যতে মানুহসকলে কোনোদিন তেওঁলোকে অধিকাৰ সাব্যস্ত নকৰো বুলি সিদ্ধান্ত দিব লাগিব এই দুটা আছিলে ইয়াণ্ডাবু সন্ধিৰ মূল চৰ্ত আৰু তেতিয়াৰ পৰাই 1826 খ্ৰীষ্টাব্দৰ 24 ফেব্ৰুৱাৰীৰ পৰা 1947 চনৰ 15 আগষ্টলৈকে ইংৰাজসকলে অসম শাসন কৰিলে 15 আগষ্ট কেলে তোমালোকে জানা যে আমাৰ দেশ 15 আগষ্ট স্বাধীন হৈছিল গতিকে এই গোটেই সময়ছোৱা ইংৰাজসকলে অসমত শাসন কৰিলে এইখিনি আছিলে এই পাঠটিৰ মূল কথা তোমালোকে ইতিমধ্যে গম পালা যে ছটা মুঠ আক্ৰমণ মোৱামৰীয়া 3টা আক্ৰমণ আৰু মানুহসকলৰ 3টা আক্ৰমণৰ পিছত ইংৰাজসকলে অসমত সম্পূৰ্ণৰূপে থিতাপি ললে ইয়াৰ পিছতে তোমালোকে এই কথাখিনি ভালদৰে আকৌ পাঠটো পঢ়িবা আৰু প্ৰশ্নখিনি সুন্দৰকৈ কৰি মনত ৰাখিবলৈ যত্ন কৰিবা ধন্যবাদ